Hello everyone, Maa Vaishno Devi Mandir যাম বুলি ভাবিছে নেকি? তেনেহলে দেৰি নকৰি এই ভিডিওটো শেষলৈকে চাব। এই ভিডিওটো আপোনালোকৰ কাৰণে খুব ইনফৰমেটিভ হ'ব। বেটাৰী কাৰ বুকিং কেনেকৈ কৰিব, ৰোপৱে বুকিং কেনেকৈ কৰিব, কেনেকৈ যাব, খুব কম খৰচত আপোনালোকে কেনেকৈ যাব, সকলোখিনি ইনফৰমেশ্যন এই ভিডিওটোত শেষলৈকে পাই যাব। গতিকে দেৰি নকৰি ভিডিওটো শেষলৈকে চাওক আৰু আৰম্ভ কৰি দিওঁ। হাতত আপোনালোকে 10,000 টকা এটা লওক, ইনক্লুডিং ট্ৰেইন ফেয়াৰ। মই ট্ৰেইনৰ কথা কৈছোঁ দেই, মই ফ্লাইটৰ কথা নকওঁ, কাৰণ ফ্লাইটত আজিকালি বহুতেই পইচা লাগে। গতিকে ট্ৰেইনত 2500 আপ ডাউন, মানে গুৱাহাটীৰ পৰা কাটৰালৈকে ডাইৰেক্ট ট্ৰেইন যায়। জম্মুলৈকেও যায়। জম্মুলৈকে গ'লে আপুনি জম্মুৰ পৰা কাটৰালৈকে বাছ বা টেক্সি ধৰিব লাগিব। বাৰু যা নহওক, এয়া মই লৈছিলোঁ ট্ৰেইন গুৱাহাটীৰ পৰা জম্মুলৈকে, যিটো নেকি মোৰ কষ্টিং পৰিছিলে 2500 টকা যাওঁতে আৰু 2500 টকা ৰিটাৰ্ণ আহোঁতে। মোৰ ট্ৰিপটো আছিলে 7 দিনীয়া। মই সোমবাৰে গৈছিলোঁ আৰু দেওবাৰৰ দিনাখন মই গুৱাহাটী আহি পাই গৈছিলোঁহি। মানে আপোনালোকে যদি ট্ৰেইন জাৰ্ণি কৰিব বিচাৰিছে, সেই 2 ৰাতি এদিন লাগিবই। সোমবাৰ দিনাখন গৈছিলোঁ গুৱাহাটীৰ পৰা, ট্ৰেইনত উঠিছিলোঁ একেবাৰে বুধবাৰ দিনাখন। ট্ৰেইনখন লেট আছিলে, 4-5মান বজাত মই জম্মু পাইছিলোঁগৈ। জম্মুৰ পৰা আকৌ বেলেগ এখন ট্ৰেইন ধৰিছিলোঁ মই তাৰপাছত কাটৰালৈকে, কাৰণ জম্মুৰ পৰা যিহেতুকে কাটৰালৈকে আকৌ যাব লাগিব, সেই তেনেকৈ ধৰি মই গৈছিলোঁ। তাৰপিছত আপোনালোকে আহিল যি কাটৰা ষ্টেচনত নামিয়ে আপোনালোকে এনেকুৱা ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ পাব, আৰু আপোনালোকৰ এইখন মাষ্ট মানে আপুনি কৰিবই লাগিব ৰেজিষ্ট্ৰেশ্যন। RFID কাৰ্ডখন বৈষ্ণৱ দেৱী মাতা ভৱনলৈ যাবৰ কাৰণে আপোনালোকে এইখন কাৰ্ড বনাবই লাগিব, আদাৰৱাইজ আপোনালোকক সোমাবলৈ নিদিব। আৰু ৰিটাৰ্ণ আহোঁতে এইখন কাৰ্ড আপোনালোকে ঘূৰাইও দিব লাগিব। মাতা দেৱী ভৱন যাবৰ কাৰণে আপোনালোকক লাগিব RFID কাৰ্ড আৰু আধাৰ কাৰ্ড লগত ৰাখিব। লগত আধাৰ কাৰ্ড নহ'লে আপোনালোকে এণ্ট্ৰি কৰিব নোৱাৰিব। ইয়াতে কাউণ্টাৰ আছে, সেয়াই আৰু মানুহবিলাক গৈ আছে RFID কাৰ্ড বনাবৰ কাৰণে ভিতৰত। তেওঁলোকে বনাই মেলি ওপৰত চৰাই কৰিব। এই RFID কাৰ্ডখন বনাবলৈ জেগাই জেগাই কাউণ্টাৰ বনোৱা হৈছে, যেনে ধৰক জম্মু ৰেলৱে ষ্টেচনত, কাটৰা ৰেলৱে ষ্টেচনত, আৰু এয়া নিহাৰিকা কমপ্লেক্সতো ভিতৰত বনাব পাৰিব। আৰু এই বাছ ষ্টেণ্ডৰ লগতে এয়া লাগি আছে, ইয়াতো আপোনালোকে বনাব পাৰিব। আৰু লগত আপোনালোকে আধাৰ কাৰ্ডখন লৈ আনিবই লাগিব। আধাৰ কাৰ্ড নহ'লে আপোনালোকে এই কাৰ্ডখন বনাব নোৱাৰে। গতিকে আধাৰ কাৰ্ডখন লগত ৰাখিবই। আৰু ষ্টেচনৰ পৰাই ভৱনলৈ আহিবৰ কাৰণে আপোনালোকে ডাইৰেক্ট হোটেল যদি লয়, তেনেহ'লে ক'ত থাকিব জানেনে? এয়া বাছ ষ্টেণ্ডৰ সন্মুখতে থাকিব। ইয়াৰ ওচৰে পাজৰে 800, 900, 1000 টকা তেনেকৈ আপোনালোকে হোটেল পাই যাব। অফ ছিজনত 400-500 টকাটো 500 টকা 2জন-3জন থকাকেও ৰুম পাই যাব। মই ছিংগল আছিলোঁ যিহেতুকে মোৰ পৰা 400 টকা ল'লে। আৰু আপোনালোকক আকৌ কৈ দিওঁ, বাছ ষ্টেণ্ডৰ ওচৰে পাজৰে থাকিব, তেতিয়া ভৱনলৈ যাবৰ কাৰণেও সুবিধা হৈ যায়। আৰু বাছ ষ্টেণ্ড অটোৱালাবিলাককতো জানেই আৰু নিজৰ হোটেলত লৈ যাব, কিন্তু তেনেকুৱা নকৰিব, ডাইৰেক্ট আহিব বাছ ষ্টেণ্ডলৈকে আৰু নিজৰ সুবিধা অনুযায়ী নিজৰ পচন্দৰ হোটেলখন লৈ ল'ব। আৰু এয়া ৰাতি আহি পাইছোঁ যিহেতুকে বৰ আলু পিটিকা খাব মন গৈছে। হোটেলৰ দোকানীক ক'লোঁ যে মোক আলু 2টা বইল কৰি দে, দি দিছে। দিয়াই মই পিটিকা ধনিয়া আৰু জলকীয়া মিক্স কৰি পিটিকা কৰি লৈছোঁ। ইয়াত পিঁয়াজ নচলে দেই। ৰাতিপুৱা যিহেতুকে মই ট্ৰেকিং ষ্টাৰ্ট দিব লাগিব। এয়া 3টা বজাৰ আমাৰ কাটৰাৰ দৃশ্য। এয়া ত্ৰিকুটা পৰ্বত, য'ত নেকি মা বিৰাজমান হৈ আছে। এইখিনি হৈছে ৰাতিৰ দৃশ্য। এইখিনি হৈছে বাছ ষ্টেণ্ড, নিহাৰিকা কমপ্লেক্সৰ সন্মুখৰ ভাগ। আৰু আপোনালোকে মেইন ট্ৰেকিং পইণ্টলৈকে অটো ধৰিব লাগিব। এয়া অটোত 100 টকাকৈ ল'ব তালৈকে। ৰিটাৰ্ণ আহোঁতে কিন্তু 100 টকা নলয়, 200-300 টকা ল'ব। এইখিনি চাই ল'ব। আৰু ৰিটাৰ্ণ আহোঁতে কিন্তু অটোতে আহিব দেই। আৰু এয়া মই পালোঁহি মেইন গেটখনলৈকে। এয়া ত্ৰিকুটা পৰ্বত, এইখনে হৈছে মেইন গেট। মই আৰম্ভ কৰি দিছোঁ আৰু ইয়াৰ পৰা। ইয়াতে আপোনাৰ RFID কাৰ্ডখন চেকিং হ'ব সকলোৰে। আৰু ইয়াতে 2টা মাৰ্গ আছে, এটা হৈছে পুৰণা মাৰ্গ আৰু এটা হৈছে নতুন মাৰ্গ। নতুন ৰাস্তাটোৰ নাম হৈছে তাৰাকোট মাৰ্গ। আপোনালোকক মই ৰিকমেণ্ড কৰিম যে আপোনালোকে পুৰণা ৰাস্তাটোৰে যি যাব, কাৰণ নতুন ৰাস্তাটোত খোৱা বোৱা 5 কিলোমিটাৰলৈকে খোৱা বোৱা আপোনালোকে একোৱে নাপায়। গতিকে পুৰণা ৰাস্তাটোকে ল'ব। এয়া মই ষ্টাৰ্ট কৰি দিছোঁ মোৰ ট্ৰেকিং। আৰু এইটোৱে হৈছে মোৰ 6 কিলোমিটাৰ যিহেতুকে মই খোজকাঢ়ি যাম। এইটো হৈছে মোৰ সাৰথি, এডাল ল'বই লাগিব, আদাৰৱাইজ আপোনালোকে খোজকাঢ়িবলৈ অলপ অসুবিধা পাব। এয়াই প্ৰথম দৰ্শনৰ মানে মাৰ ভৰি প্ৰথম চৰণ পাদুকা মন্দিৰ পালোঁহি মই। বেছি সময় লগা নাই। আৰু আপোনালোকক মই আকৌ এটা কথা কৈ দিম যে আপোনালোকে ৰাতিপুৱা ভাগতে ট্ৰেকিং ষ্টাৰ্ট কৰিব, কাৰণ ৰাতিপুৱা ভাগত বেছি মানুহৰ ইমান ভক্তৰ ইমান অহা যোৱা নহয়। আপোনালোকে খুব সুন্দৰকৈ খোজকাঢ়ি ফাইনেলি মই আহি পালোঁ খোজকাঢ়ি 3:45 পৰা। এতিয়া কেইটা বাজিছে? এতিয়া বাজিছে এই চাওক 5:53। আউট কৰি পাই গৈছোঁ। কাটৰাৰ পৰা ভৱনলৈকে প্ৰায় 13-14 কিলোমিটাৰ, আৰু আউট কৰি প্ৰায় আধা বুলি ক'ব পাৰি। ইয়াৰ পৰা
আপোনালোকৰ দুটা মাৰ্ক যায় আৰু ইয়ালৈ আহিবলৈ হ'লে ঘোঁৰা আহিব পাৰে তলৰ পৰা ঘোঁৰা পালকি পিঠু সকলোখিনি এভেইলেবল আছে তলৰ বাণগংগাৰ পৰা ইয়াৰ পৰা দুটা মাৰ্ক যায় এটা হৈছে হাতীমাতা মাৰ্ক আৰু এটা হৈছে হিমকটি মাৰ্ক আপোনালোকক মই হিমকটি মাৰ্কটো ল'বলৈ ক'ম কাৰণ এইফালে অলপ শ্বৰ্ট পৰে 1 কিলোমিটাৰ শ্বৰ্ট পৰে আৰু বেছি ওখ চাৰাই নহয় আৰু এইটো ৰাস্তা ল'লে আপোনালোকে বহুত ওখ পাব ইয়াৰ পৰা আৰ্টকৰি মন্দিৰলৈকে বেছি দূৰত্ব নহয় 100-200 মিটাৰ আৰু সেইফালৰ পৰাই আপোনালোকৰ এই 5.5 কিলোমিটাৰ ৰাস্তাটো আপোনালোকে পাই যাব তাতে আছে ৰাস্তা ধুনীয়াকৈ তাতে গৈ আপোনালোকে সোমাই সেইফালে ওলাই আহিবও পাৰিব একো অসুবিধা নাই মই যেহেতুকে বেটাৰী কাৰ বুক কৰি থৈছোঁ অনলাইন কেনেকৈ অনলাইন বুক কৰিব লাগে মই আপোনাক কৈ আছোঁ বেটাৰী কাৰ আৰু ৰোপৱেৰ কাৰণে অনলাইন টিকেট বুকিং কৰিয়ে আহিব কাৰণ অফলাইন পোৱাটো ইয়াতে পচিবল নহয় কাৰণ বহুত মানুহ থাকে যে বহুত মানুহৰ লাইন থাকে গতিকে আপোনালোকক মই ৰিকমেণ্ড কৰিম অনলাইন টিকেট কৰি আহিব অনলাইন টিকেট কৰিবলৈ হ'লে 2 মাহৰ আগতে বুক কৰিব লাগিব কাৰণ স্লট পোৱাটো ইজি নহয় বহুত টান আৰু 450 টকাকৈ পাৰ পাৰ্চন 450 টকাকৈ লয় আৰু তেনেকুৱাকৈ ৰোপৱেৰ কাৰণে 100 টকা মই ৰোপৱেৰ কথাটো বাৰু পাছলৈ কৈ আছোঁ তাৰ আগতে অৰ্ডাৰ কৰি পৰা আহোঁগৈ বলক আৰু এয়া অৰ্ডাৰ কৰি আৰতি পৰিচিকক আৰতিৰ শ্লিপ দিয়ে আৰু আৰতিৰ শ্লিপখন ৰাতিপুৱা 6টা বজাৰ পৰা 7টাৰ ভিতৰত দিয়ে আপোনালোকে যদি চাব বিচাৰিছে অৰ্ডাৰ কৰি আৰতি তেনেহ'লে 500 টকা টিকেটটো বুকিং কৰি আপোনালোকে অৰ্ডাৰ কৰি চাব পাৰিব মানে গুফাটো মেইন গৰ্ভজনতো যাব পাৰিব মই নকৰিলোঁ কাৰণ মোৰ বেটাৰী কাৰখন আছে যে আগত এয়া 185 মোৰ স্লট নাম্বাৰ আৰু বৰ্তমান চলি আছে 115 স্লট নাম্বাৰ মই কিজানি মাতা দৰ্শন কৰি আহি এইবাৰৰ সতি মোৰ থাৰ্ড টাইম মাতা বৈষ্ণৱ দেৱী মন্দিৰত আৰু এইবাৰহে মই ফাৰ্ষ্ট টাইম আৰ্ট কৰি টেম্পলত আহিছোঁ মাৰ গৰ্ভগৃহত এই পাৰ্চিখনটো ল'লোঁ গৰ্ভগৃহত সোমাই যাওঁ বুলি পেলাই জাষ্ট ঠিক নাই আহি পাওঁ নে নাপাওঁ মোক কৈছে যে 7টা বজাৰ আগতে আহি পাব লাগে আৰু মোৰ গ্ৰুপ নাম্বাৰ হৈছে 185 এতিয়া চলি আছে 115 7টা বজাৰ আগত আহি পাব দিছে তেতিয়াহ'লে মই সোমাব পাৰিম আৰু এটা মান্যতা আছে যে ইয়াতে যদি আপুনি এবাৰ সোমাইছে আৰু দ্বিতীয়বাৰ আপোনালোকে সোমাব নালাগে কাৰণ মাকৰ গৰ্ভৰ পৰা এবাৰহে ওলাই নহয় জানো আকৌ দুবাৰটো নোলায় সেইটো আৰু কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আহিব ইয়াতে দৰ্শন কৰি যাব মাৰ গৰ্ভজনত এণ্ট্ৰি হ'বৰ কাৰণে ভক্তগণসকলে 4-5 দিন আগৰ পৰাই লাইন পাতি ৰৈ থাকে কেতিয়া তেওঁলোকৰ লাইন আহিব কেতিয়া তেওঁলোকে সোমাবলৈ পাব সকলোৱে ৱেইট কৰি থাকে আৰু এয়া লাইন যে 115 নম্বৰ গ্ৰুপ যে দেখিছে এয়া 4-5 দিনৰ আগৰ পৰাই চলি আছে আৰু এটা কথা কৈ দিওঁ যেতিয়া ৰাছ হৈ থাকিব তেতিয়া 2 মাহ 3 মাহ আগৰ পৰাই বুকিং হৈ থাকে বহুতেই ইয়াতে অলপমান কঠিন হয় আৰু এতিয়া চলি আছে 115 গ্ৰুপ নাম্বাৰ এইয়া 115 গ্ৰুপ নাম্বাৰ চলি আছে মোৰ গ্ৰুপ নাম্বাৰ হৈছে 185 এইটোৱে ৰাস্তা যিটো ৰাস্তাৰ কথা মই কৈছিলোঁ হিমকটি মাৰ্গ আপোনালোকে এইফালেদি সোমালে হিমকটি মাৰ্গটো আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু সেই ৰাস্তাটোকে আপোনালোকক মই ল'বলৈ কৈছোঁ কাৰণ 1 কিলোমিটাৰ শ্বৰ্ট হৈ যায় বেটাৰী কাৰ যোৱাৰ টাইমিংবিলাক চাওক ফাৰ্ষ্ট ট্ৰিপ ছেকেণ্ড ট্ৰিপ পজ কৰি চাই লওক এনেকুৱা সময়ত আপোনালোকে স্লট বুক কৰি ল'ব পাৰে অনলাইনত আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু 7:30 বজাৰ ৰাতিপুৱা যিটো 7:30 বজাত সেই টাইমিংটো আপোনালোকক মই কম ল'বলৈ কাৰণ দিনটো আপোনালোকে পাই যাব আৰু দিনটিয়াকৈ আপোনালোকে কাটৰালৈকে ঘূৰি আহিব পাৰিব মোৰ এয়া গাড়ী 24 নম্বৰ পৰিছে 24 নম্বৰ গাড়ীত মই উঠিলোঁ এখন গাড়ীত 7জনকৈ মানুহ অনা নিয়া কৰে তাতকৈ বেছি অনা নিয়া এলাউড নাই এই বেটাৰী কাৰখন উপলব্ধ হ'ব আৰ্টকৰিটো ভৱন আৰু ভৱনটো আৰ্টকৰিলৈকে আৰু প্ৰত্যেকজন ব্যক্তিৰ পৰা 450 টকাকৈ ফেয়াৰ ল'ব এই বেটাৰী কাৰখন আপোনালোকে বুক কৰিব পাৰিব শ্ৰীমাতা বৈষ্ণৱ দেৱী শ্ৰাইন বৰ্ডৰ ফালৰ পৰা এটা ৱেবছাইট আছে যিটো নেকি হৈছে www.maaavaishnovdevi.org.in লগত আপোনালোকে আধাৰ কাৰ্ডখন ৰাখিবই লাগিব মেণ্ডেটৰী হয় আৰু এনেকুৱাকৈ ধুনীয়াকৈ মনোমোহা দৃশ্য উপভোগ কৰি মই গৈ আছোঁ মা বৈষ্ণৱ দেৱী মা ওচৰলৈ এয়া ভৱনলৈ যোৱা ৰাস্তা ইমান ভাল লাগিছিল নহয় ইমান সুন্দৰ দৃশ্য আছিলে আৰু খুব সোনকালে 15 মিনিটত মই গৈ পাইছিলোঁগৈ আৰু এয়া মা বৈষ্ণৱ দেৱীৰ ভৱন চাওকচোন 15 মিনিটত পাই গৈছোঁহি মাতাৰ ভৱনৰ সন্মুখত এইফালে আছে এইয়া দেখিছেনে মাতাৰাণী ভৱন সেইটো এডোখৰ পৰা অলপ খোজকাঢ়ি যাব লাগিব একো নাই 500 মিটাৰমান যাব লাগিব 400-500 মিটাৰ কি ঠাণ্ডা একদম মনটো একেবাৰে বৰ ভাল লাগি গৈছে আপোনালোকে আহিব দেই মাতাৰাণী দৰ্শন কৰিবলৈ আৰু ভাল লাগিব বছৰত এবাৰ হ'লেও আহিব লাগে পইচাটো বেছি নালাগে মই আপোনালোকক কৈছোঁ 10,000 টকাত আপ ডাউন আপোনালোকৰ গুৱাহাটীৰ পৰা হৈ যাব অনলি ট্ৰেইন টিকেটত গাইজ লিখি দিয়ক আপোনালোকে কমেণ্টত জয় মাতা দি লিখি দিয়ক গাইজ এইয়া মাৰ ভৱন এই বেগ এলাউড নাই মোবাইল ফোন এলাউড নাই
ডিজিটেল ৱাচ এলাউড নাই সকলোখিনি আপোনালোকে লকাৰ ৰুমত থৈ যাব লাগিব ইনক্লুডিং আপুনি জোতাযোৰ ৰাখি দিয়ক কোনো অসুবিধা নাই ধুনীয়াকৈ দৰ্শন কৰি ওলাই আহক আচলতে মানুহৰ সৈতে সমাগম এবাৰ এতিয়া কম অফ ছিজন সেইকাৰণে মানুহ তেনেই কম এইবিলাক লকাৰ ৰুম আছে তলত ধুনীয়াকৈ আপোনালোকে নিজৰ বস্তুবিলাক থৈ দিব পাৰিব ডাঙৰ লকাৰ আছে এটা বিগ লকাৰ আছে ডাঙৰ লকাৰ আছে ধুনীয়াকৈ থৈ দিব পাৰিব আৰু এই জয় মাতা দি মাৰ ভৱন দুৰ্গা পূজাৰ সময়ত আহিবচোন কেনেকুৱা লাগে চাব কি ভিৰ থাকে গাইজ বহুত ধুনীয়াকৈ দৰ্শন হৈ গ'ল বহুতেই ধুনীয়াকৈ দৰ্শন হৈ গ'ল এতিয়া ওলাইছোঁ এতিয়া ওলাই ৰ'পৱে টিকেট কৰা হৈ আছে মোৰ স্লট বুকিং কৰা হৈ আছে ৰ'পৱেত উঠি ভৈৰৱ বাবা মন্দিৰলৈকে যাওঁ আৰু কোৱা হয় মান্যতা আছে যদিহে আপুনি এতিয়া মনোকামনা লৈ আহিছে মা দৰ্শন কৰি পেলাই আপোনাৰ পূৰ্ণ তেতিয়াহে হ'ব যদিহে আপুনি ভৈৰৱ বাবা মন্দিৰ দৰ্শন কৰে আদাৰৱাইজ আপোনাৰ মনোকামনা পূৰণ নহয় বুলি কথা আছে গতিকে আহিব আহি মা দৰ্শন কৰাৰ পিছত ডাইৰেক্ট ভৈৰৱ বাবা মন্দিৰলৈকে গুচি যাব মা দৰ্শন কৰি আহি বহুত ভোক লাগিছিলে এয়া ৰাজমাহ চাউল ল'লোঁ বহুত ফেভৰেট আছিলে লগত চাহ একাপ খালোঁ চাহ কাপ যে বাপৰে এই কাপ চাহ দুটা মানুহে খোৱা জোখৰ দিছিলে আৰু দামটো যে বহুত কম আছিলে এয়া ৰ'পৱে যাবৰ কাৰণে ভৈৰৱ বাবা মন্দিৰত যাবৰ কাৰণে ৰ'পৱেৰ লাইনত আছিলোঁ এই ধুনীয়া এটা ৰ'পৱেত মানে 20-25জনমান মানুহ লৈ যায় খুব ধুনীয়াকৈ গ'লোঁ আৰু 100 টকাৰ ৰ'পৱে টিকেট কৰিছোঁ আৰু এই টিকেটটো মই অনলাইনে বুকিং কৰিছিলোঁ মাতা বৈষ্ণৱ দেৱী শ্ৰাইন বৰ্ডৰ ফালৰ পৰা আৰু এয়া মাৰ ভৱন ৰ'পৱেৰ এৰ পৰা চাওকচোন ইমান ধুনীয়া দৃশ্য নহয়নে বাৰু ভৈৰৱ বাবা দৰ্শন কৰি আকৌ ৰিটাৰ্ণ হ'বলৈ লৈছোঁ আৰু ৰিটাৰ্ণ হওঁতে দেখিলোঁ ৰ'পৱেৰ পৰা এইটো হৰিণাটো দেখিছেনে কেনেকৈ থৰ লাগি আছে ন এনেকুৱা লাগিছে যেন বৰফে একেবাৰে তাক থৰ লগাই থৈ দিছে ই 10 মিনিটৰ পৰা সি তেনেকৈয়ে আছে হৰিণাটো আৰু ওলাই আহিলোঁ আৰু নামি আহিলোঁ মাতা ৰাণীয়ে এবাৰ কৃপা কৰিছে দেই ৰিটাৰ্ণ বেটাৰী কাৰৰ ৰিটাৰ্ণ টিকেটো পাই গৈছোঁ ৰিটাৰ্ণ টিকেটত 300 ৰুপিজ অলপ লাইনত লাগিলোঁ আৰু আধা ঘণ্টামান পাই গ'লোঁ আৰু অলপ কষ্টটো কম হয় দিয়কচোন এতিয়া অৰ্থকৰিলৈকেহে বেটাৰী কাৰ তালৈ যাওঁ তাৰপিছত গৰ্ভগৃহত দৰ্শন মোৰ কিমান নম্বৰত কৰি আছে এতিয়া কিমান নম্বৰ বা গ্ৰুপত চলি আছে নাজানো তাতে চাওঁ যদি বেছি আছে তেনেহ'লে আৰু অৰ্থকৰি বাদ দিম আৰু যিমান পাৰোঁ চেষ্টা কৰিম বেটাৰী কাৰৰ ৰিটাৰ্ণ টিকেট মই বুক কৰা নাছিলোঁ অনলাইন আৰু অফলাইনো যে মই পাই যাম সপোনতো ভবা নাছিলোঁ মায়ে সেইখিনি কৃপা মোক কৰিলে যেনিবা আপোনালোকে সেইটো ভুল নকৰিব অনলাইনত আপ ডাউন টিকেটটো কৰি ল'ব টাইমিঙৰ শ্লটটো অলপ চাই চিতি আৰু সেই টাইমিঙৰ শ্লটটোৰ বাবে মোক DM কৰিব কেনেকৈ বুকিং কৰিব লাগে মই যিমান পাৰোঁ সহায় কৰিম এতিয়া গ্ৰুপ নম্বৰ 170 চলি আছে মোৰ এই 183 নহ'লে 185 আছিলে এতিয়া বৰ দিগদাৰ হৈ গ'ল নহয় নোৱাৰিমেই চাগে দৰ্শন কৰিবলৈ নোৱাৰিম মানে সেইফালে দেৰি হৈ যায়গৈ আৰু গাইজ যোগাৰ এটা কৰি পেলাই মই গৰ্ভজনত সোমালোঁ ইমান ভাল লাগিছে নহয় বহুত ভাল লাগিছে একে মাৰ গৰ্ভৰ পৰা ওলোৱা নিচিনাই গোটেই গৰ্ভাশয়খনে গৰ্ভাশয় আৰু গোটেইটো ভাল লাগিলে মানে কি ক'ম আৰু মানে একদম সৰু মানে গুফা যে সৰু গুফা একদম তাৰ ভিতৰেদি আপুনি আহক খালি অকল মানুহটোহে আহিব পাৰে যিমানে শকত আবত যিমানে পেটলা মেটলা নাথাকক কিয় আপুনি ওলাই আহিবই এইফালে ইমান ভাল লাগিলে নহয় হৈ গ'ল মোৰ জীৱন সাৰ্থক হৈ গ'ল আৰু মোৰ একো নালাগে আৰু জীৱন সাৰ্থক হৈ গ'ল জয় মাতা দি মোৰ জীৱন সাৰ্থক হৈ গ'ল আৰু মই যিমানবাৰে নাহোঁ কিয় মই ইয়াৰ পৰা এবাৰেই ওলালোতো আৰু মই ইয়াতে নোসোমাওঁ আৰু আপোনালোকে এবাৰ আহিব ইয়াতে দৰ্শনবোৰ কৰিব গৰ্ভগৃহত দৰ্শন কৰি সোমাই পেলাই ওলাই আহিব আৰু ভিতৰ ভাগ কওঁ গোটেই একদম মানে গুফা আৰু ভিতৰ পাথৰ শিলে আৰু এইটো কোনো কৃত্ৰিম নহয় একদম মানে সঁচা আৰু প্ৰকৃতিৰ মানে এটা ৰূপে আৰু য'ত মায়ে ইয়াতে 9 মাহ তপস্যা কৰিছিলে ইয়াতে ভিতৰত লিখা আছিলে সেইখিনি আৰু আপোনাৰ সৈতে শ্বেয়াৰ কৰিলোঁ মই যিখিনি গম পালোঁ যিখিনি তাৰে ভিতৰত পঢ়িলোঁ ভিতৰতো কেমেৰা এলাউড নাই সেয়াই আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক
এই ইনফৰমেশ্যনখিনি দিলোঁ কিমানখিনি পাৰিলোঁ মই চেষ্টা চলালোঁ বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ জয় মাতা দি দোস্ত বাই বাই টেক কেয়াৰ